নমস্কাৰ বন্ধুসকল, কোড 505ৰ অন্য 6টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ। আজি আমাৰ কপিক নম্বৰসমূহ দিওঁতে কিছু ভুল হৈছে, আপোনালোকে শুধৰাই যাতে। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰকৃতিৰ পৰা শিক্ষাক আঁতৰাই শিক্ষা প্ৰদান কৰিলে ক'ব নোৱাৰাকৈ শিশুৰ ক্ষতিসাধন হয়। এই কথাষাৰ কোনে কৈছিল? উত্তৰটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে, পৰিৱেশৰ ৰোগ আৰোগ্যকাৰী উপাদানবোৰ কি কি? উত্তৰটো হৈছে বিশুদ্ধ বায়ু আৰু আকাশ, সেউজীয়া গছ-গছনি, বিশুদ্ধ পানী, পাহাৰ পৰ্বত আদি। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰমূল্য আমাৰ ডেছ ব্যৱহাৰৰ অন্তৰ্গত। 4টা অপশ্যন দিয়া আছে, ক্ৰিয়াত্মক বা আৱেগিক, বৌদ্ধিক, কৌশল আৰু মনোপেশিক। উত্তৰটো হৈছে ক্ৰিয়াত্মক বা আৱেগিক। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় দৰ্শনে কৈছে যে পৃথিৱীত থকা সকলোবোৰে এটা পৰিয়ালৰ অন্তৰ্গত। ইয়াকে ডেছ বুলি কোৱা হয়। বসুন্ধৈৱ কুটুম্বকম, গোলকীয় বিশ্বসনদ, গোলক সমস্ত সুখীন ভৱন্ত। উত্তৰটো হৈছে বসুন্ধৈৱ কুটুম্বকম। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাকৃতিক সৌন্দৰ্য হৃদয়গম কৰা আৰু অনুভৱ কৰাই হ'ল ডেছ গুণ। 3টা অপশ্যন দিয়া আছে, নান্দনিক, ধাৰ্মিক, অৰ্থনৈতিক। উত্তৰটো হৈছে নান্দনিক। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে, এই পৃথিৱীখন মাত্ৰ এটা প্ৰজন্মৰ বাবে নহয়, অনাগত প্ৰজন্মৰ বাবেও। এইটো ডেছ গুণৰ অন্তৰ্গত। 3টা অপশ্যন দিয়া আছে, নীতিশাস্ত্ৰ, ধাৰ্মিক, নান্দনিক। উত্তৰটো হৈছে নীতিশাস্ত্ৰ।